হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোক চবৰ খবৰ ভালে আৰু গাইজ মই বহুত দিন মোৰ আজি এটা ভিডিঅ' বনাবলৈ আহিছোঁ মানে ভিডিঅ'টো হ'ব আমাৰ ফাৰ্মৰে ভিডিঅ' আৰু বহুত দিন আগতে এটা ভিডিঅ' দিছিলোঁ পূৰা একমাহমান আগত আজি পূৰা মোৰ মুৰ্গীকেইটা একমাহমান হৈ গ'ল তাৰে কাৰণে মই একদম আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু মোৰ মুৰ্গীকেইটা কি হৈছে কি কাৰণত কি পৰিস্থিতিত চলি আছিল মই আপোনালোক বঢ়িয়াকৈ এতিয়া দেখাই দিম এতিয়া বঢ়িয়াক মই ফাৰ্মক গেলি যাই থাকোঁ এতিয়া একদম এতিয়া আছোঁ মই আপোনাৰ বাৰীখনতে এইগিলাখান এতিয়া বঢ়িয়াকৈ মই এতিয়া বলক ফাৰ্মখনত দেখাই দিওঁ কেনে চলি আছে পৰিস্থিতি পূৰা একদম ফাৰ্মৰ ভিতৰত গেলি যাওঁ মুৰ্গী চুৰ্গী গেছ ক'ত ওলাইছে দেখছি এৰে উপাত দি ওলে মানে এখন দৰ্জাখন দিয়া নাই না সেইকাৰণে এখন দি থাকোঁ বস্তাখন দিয়া যায় এতিয়া বুঢ়া গোটাই মুৰ্গী ইয়াতে ওলাই গৈছে পূৰা এনে আধাৰ দিব লাগে গাইছ আধাৰ নাই সেইকাৰণে গোটেই মানুহ মুৰ্গী পাগলা হৈছে তাৰমানে পূৰা একদম ইহঁতক এতিয়া আধাৰ পানী গোটেইখিনি দি ল'ব লাগিব আৰু ইহঁতৰ গাইছ হ'ল আজি ডে 35ত কিমান বেগ ইহঁতে আধাৰ খালাক আৰু কিমান ডাঙৰ হ'ল কিমান ৱেইট দিছে মানে আপোনালোকে এতিয়া বঢ়িয়াকৈ আজি ভিডিঅ'টোত মই কণ্টিনিউ কৰি দেখাই থাকিম আৰু কিমান মুৰ্গী আছে কি হৈছে বাকী মুৰ্গী মাহান কি কাৰণত কি হৈছিল বঢ়িয়াকৈ আপোনালোকে এতিয়া মই কণ্টিনিউ কৰি দেখাই দিম আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক গাইছ পূৰা ইম্পৰ্টেণ্ট ভিডিঅ' যোনে মুৰ্গী ফাৰ্ম কৰি আছে তাৰ কাৰণে কি কাৰণত মুৰ্গীবিলাক মৰি যায় কেনেকৈ ৰাখিব লাগে আপোনালোক বঢ়িয়াকৈ মই এতিয়া দেখাই দিম মানে মোৰ লগত এনেকুৱা হৈছে এতিয়া মই আপোনালোক বঢ়িয়াকৈ দেখাই দিব লাগে এতিয়া বঢ়িয়াকৈ ইহঁতক মই এতিয়া আধাৰটো দি লওঁ মানে নহ'বা এনে পাগলা মুটি থৈছে পূৰা আধাৰটো দিব লাগিব এতিয়া নহ'বা যাব নাই বলক আধাৰটো মই এতিয়া লওঁ কি আধাৰ খুৱাইছোঁ মই আপোনালোক বঢ়িয়াকৈ দেখাই দি আছোঁ বলক বৰ্তমান মই এইটো আধাৰ খুৱাইছোঁ মানে এইটো আধাৰ যে 4 নম্বৰ বেগ পূৰা দেশী ষ্টাৰ্টাৰ সোণালী বুলি কয় এইটো আধাৰ মই খুৱাই আছোঁ আৰু মোৰ টোটেলত আধাৰ গাইছ যাই আছে মই 200 মুৰ্গী আনিছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলে তাৰে মোৰ কেইটামান মুৰ্গী মৰিছিল মানে 15 দিন 20 দিন মানত মোৰ একদিনত গাইছ 115টা মুৰ্গী 115টা নহয় 110-15টামান মুৰ্গী মৰি গৈছে এতিয়া মাত্ৰ 85টামান মুৰ্গী আছে প্ৰথম সেইকেইটা মুৰ্গীৰ পূৰা এক বেগ আধাৰ খাইছে 200টাই 1.5 বেগমান আধাৰ খাইছে তাৰপিছত বাকী এইকেইটা মুৰ্গী এতিয়া মোৰ হেৰি কেজি আধাৰ খালাক এক বেগ মই ব্ৰইলাৰ ষ্টাৰ্টাৰ খোৱালোঁ আৰু এই বেগ এতিয়া খুলিছোঁ এইখিনি আধাৰ খালাকে ইহঁতে মোটামুটি এতিয়া 4 বেগ ৰানিং চলি আছে আধাৰ এতিয়া বঢ়িয়াকৈ আপোনালোক মই আধাৰখিনি দিওঁ আৰু মুৰ্গী কিয় মৰিছে আপোনালোক বলক ভিডিঅ'টো তাকে যাই মই কৰি দি দিছোঁ ডালৰ পূৰা একদম ফাৰ্ম আহি পাইছোঁ এইটো আধাৰ এতিয়া অলপমান চিটি দিছিলোঁ সিহঁতক আধাৰটো পূৰা একদম ঘেৰি দিছে মোক এতিয়া আধাৰটো দিব লাগে সিহঁতক বঢ়িয়াকৈ মই এতিয়া এইটো আধাৰকেইটা দি লওঁ আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক কি কাৰণত কি হৈছিল মই আপোনালোক বঢ়িয়াকৈ আধাৰখিনি দিয়ে কৈ আছোঁ বলক গাইছ তো গাইছ মই এতিয়া বঢ়িয়াকৈ সিহঁতক একদম আধাৰ পানী গোটেইখিনি দি ল'লোঁ আৰু মই আপোনালোকক ক'বই খুজি আছিলোঁ কি কাৰণত মোৰ মুৰ্গীবিলাক মৰি গৈছিল মানে মই গাইছ ইয়াতে একদম এইখিনি জেগাত মানে টিংখিনি ই বেগৰ পাই পূৰা মই ইয়াতে 200 মুৰ্গী ভৰাই দিছিলোঁ সেই 200 মুৰ্গী ভৰাই দিয়াৰ পিছত এইখিনি জেগাত হাঁহ থাকে মানে খালী জেগা আছে আৰু এটা একদম গেছ হৈ গৈছিল গোটেই ৰুমটো উঠি আৰু মই চাফা কৰা নাছিলোঁ গাইছ মানে এইখিনি এতিয়া চাফাই আছে চাফা কৰি থৈ দিছোঁ যাতে সিহঁতে আৰু নমৰে পূৰা এক ৰাতিত গাইছ পূৰা হেৰিটামান মুৰ্গী মোৰ মৰি গৈছে 110টামান মুৰ্গী মোৰ মৰি গৈছে এক ৰাতিত আপোনালোকক এটা ক্লিপ দিছোঁ আপোনালোক বঢ়িয়াকৈ ক্লিপটো চাই লওক তাৰপিছত আপোনালোকে মোক ক'ব ক্লিপটো চাই লওক 10 টাকা না বেশি 2000 টাকা দিব গাইছ আপোনালোকে বঢ়িয়াকৈ মোৰ ক্লিপটো চাই ল'লাক মানে মুৰ্গীকেইটা কেনেকৈ মৰি আছিল এতিয়া বঢ়িয়াকৈ দুখৰ কথা আৰু গাইছ পূৰা লছ হৈ গ'ল উপায় নাই আৰু ইয়াতে পূৰা একদম প্ৰায় মুৰ্গী আছে মোৰ ইয়াতে 85-90ৰ ভিতৰত ধৰক আৰু গাইছ এৰে আজি মই কেইটামান মুৰ্গী আজি বিক্ৰী কৰিম মানে আমাৰ কাষৰে দাদা এটা নিব 20-25টামান নিব চাগে কি বা নাই আপোনালোকক দেখাই দিম মই আহিলে কিমানটামান মুৰ্গী সি লৈ যায় আৰু ইহঁতৰ এতিয়া কিমানমান ৱেট দিছে আপোনালোকে এটা গেছ কৰক মই আজি তাৰমানে ৱেটটো জুখি নেদাং মানে ৱেটৰ কাৰণে মই এটা নেক্সট ভিডিঅ' বনাইছোঁ আজি এইটো ভিডিঅ' গাইছ মই ক্লিপটো বাকী সেইখিনি যিমানখিনি চালাক আপোনালোকে সেইখিনি আগতে বনাওক আৰু ইহঁতৰ পৰা এটা মই ভিডিঅ' বনাম পূৰা 1.5 মাহমান হ'লে এতিয়া ইহঁতৰ আজি খুব বেছি 28মান হৈছে এতিয়া বঢ়িয়াকৈ খাই আছে একদম দানা পানীবিলাক গোটাইখিনি আৰু ইয়াৰ পিছত মই এইবিলাক গোটাই বেচাৰ পিছত মই আৰু হাঁহ ভৰাম মানে গাইছ আৰু হাঁহে ভৰাই দিম ইয়াতে পূৰা 200-250মান হাঁহ ভৰাই দিম মানে আৰু উৰুকা গেলি পূৰা হাঁহে ভৰাই দিম
মানে উৰুকাত বেচিব পৰাকৈ মই মুৰ্গী আৰু নাৰাখোঁ আৰু গোটাই বেয়া আছোঁ কিনে মই মুৰ্গীটো ৰখা জানা নাছিলোঁ ভেকচিনটো পূৰা মাৰিছোঁ দুটাকৈ আৰু ঔষধ চৌষধ বনাই শুই আছোঁ আৰু মুৰ্গী ৰাখিলেও বা কিছু সিমান কষ্ট নহয় সেইটো এটা ভাল মানে আধাৰটো দিব লাগে আৰু চাফাটো কৰিব লাগে সেই হাঁহো কেইটা গেছ বহুত কষ্ট হয় মানে হাঁহটো ৰখাটো অলপ তাৰমানে মুৰ্গীটো সিমান তাৰ দানাটোও কম খাই গেছ মুৰ্গীটো কিমান দানা খাই আপোনালোকক মই ভিডিঅ'ৰ দ্বাৰা জনাই দিম আৰু আজি কিমান মুৰ্গী বেচোঁ আপোনালোক বঢ়িয়াকৈ গোটেইখিনি মই কৈ দিম এতিয়া দাদাটোৰ লগতে অলপমান আধা ঘণ্টা যাব লাগিব মানে সি নিব না ওপৰত কিনে আমাৰ লোকেল আধাৰটো নাখোনা চাউল তাউল দিলি সেইকাৰণে তাৰ লগত যাওঁ আধাৰ লগো দোকান এখনত যায় বৰমাৰ পায় বৰমাৰ আমাৰ ঘৰৰ পৰা বেছি দিন নহয় 10 কিলোমিটাৰমান নলবাৰীও 10 কিলোমিটাৰমান নহয় মাজত পূৰা এই বঢ়িয়াকৈ ইয়াতে একদম খাই থাকা ফূৰ্তি কৰি একদম নেক্সট ভিডিঅ'টোত মই কিমান ৱেইট হৈ আপোনালোক বঢ়িয়াকৈ দেখাই দিম আপোনালোক বঢ়িয়াকৈ ৱেইট কৰি থাকক নেক্সট ভিডিঅ'টোত গ'লে আজিলৈ এইটো ভিডিঅ' কেনে আপলোড হয় তাৰ মই নাজানো গাইছ আপোনালোক বঢ়িয়াকৈ চাই থাকক কি আপু একদম খজুলি চজুলি বতাই আছে পূৰা লছ হৈ গৈ বলক যাই থাকোঁ দাদাক ভায়াকে একদম মুৰ্গী নিবি আহিছে আমাৰ তাত মই আপোনালোক তেতিয়া কৈ থৈ দিছিলোঁ এতিয়া মুৰ্গী চাব কেইটামান বা লৈ যায় আপোনালোক মই এতিয়া বঢ়িয়াকৈ দেখি আছোঁ বলক দে মুৰ্গী নিবি আহিছিলোঁ দাদাক ভায়াকে বোলে ঘৰত ফাৰ্ম খুলিব এই মুৰ্গীৰ উৎপাত দেখলা কেইটামান লাগিব কৈ দিয়া দাইতাক ভাইক একদম মুৰ্গী লৈ গেল একদম এনে মুৰ্গী লৈ গেল আৰু পইচা কৰিলে বাকী পইচা নেদে নেকি এনে এতিয়া কিবা কৰে মুৰ্গী নিব আহিছে থৈ দিছে একদম মই বলা ঘৰত থৈ দিয়া পতা আৰু মুৰ্গী চুৰ্গী আৰু মৰি যাব নবা তো গাইছ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই গাইছ